গোটেই অসমখনতে অতীজৰ পৰাই চ'ত মাহত ভাগৱত পাঠ চলি আহিছে। চ'ত মানে ফাগুন মাহৰ শেষৰ পৰা চ'ত মাহটো ভাগৱত পাঠ হয় আৰু বিভিন্ন ভক্তপ্ৰাণ ৰাইজে তাত গৈ পেলাই অংশ লয়। এতিয়া কথা হ'ল যে আমি সৰুকালৰ পৰা দেখি অহা সেই পৰম্পৰা, সেই চ'তমহীয়া যিটো ভাগৱত পাঠ হয়, সেয়া যি পৰম্পৰা আমি দেখি অহা পৰম্পৰা, আৰু এতিয়া যি ভাগৱত পাঠ হৈ আছে 2023 চনত, তাৰ মাজত মই অলপ পাৰ্থক্য দেখিছোঁ। আপোনালোকে দেখিছে নাই কমেণ্টত জনাব। কথাটো হ'ল এইটো যে আগতে কি আছিলে, বহুকেইখন গাঁও একগোট হৈ পেলাই কেন্দ্ৰীয়ভাৱে তেওঁলোকে ডাঙৰকৈ ভাগৱত পাঠ কৰিছিলে চ'ত মাহত। মাইকত দূৰ দূৰলৈকে ভাগৱত পাঠৰ মানে ধ্বনিবিলাক মানে শুনিবলৈ পাই মনটো ভাল লাগে। ওৰে ৰাতি চলি থাকে, 24 ঘণ্টাই চলি থাকে, আৰু 7 দিন পৰা 7 দিন গোটেই ভাগৱত পাঠ 24 ঘণ্টা বন্ধ নোহোৱাকৈ চলি থাকে, আৰু মাইকত দূৰ দূৰলৈকে শব্দবোৰ যায়, শুনিয়ে ভাল লাগে, এটা পৰিৱেশ মানে সৃষ্টি হয়। আৰু সেই দিনত বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছিলে, বিভিন্ন মানুহে তাত অংশ মানে নিজৰ যিমানখিনি পাৰে যেনেকৈ পাৰে সহায় কৰিছিলে। সকলোৱে প্ৰত্যেক দিনাই বেলেগ বেলেগ ধৰণে ধৰক আহাৰৰ যোগান ধৰিছিলে, চাহ পানীৰ যোগান ধৰিছিলে। সেই যে যিটো পৰিৱেশ আছে, সেই পৰিৱেশৰ লগত আজিৰ যিটো পৰিৱেশ 2023 চনৰ ভাগৱত পাঠৰ যিটো পৰিৱেশ, সেই মানে আকাশ পাতাল পাৰ্থক্য। আজিৰ দিনত হৈছে কি, প্ৰত্যেকখন গাঁৱে প্ৰত্যেকটা চুবুৰীয়াই সকলোতে মানে সৰু সুৰাকৈ হওক বা যেনেকৈ নহওক ভাগৱত পাঠ কৰিবলৈ লৈছে। আৰু ভাগৱত পাঠ কৰাটো বেয়া কথা নহয়, মানে বহুত ভাল কথা। কিন্তু এই যে আগতে যিটো আছিলে, বহুকেইখন একগোট হৈ এখনেই হয় কিন্তু ডাঙৰকৈ হয়, আৰু এটা মানে উৎসৱমুখী পৰিৱেশৰ সৃষ্টি হয়, কিন্তু সেই বস্তুটো আজি নাইকিয়া হৈছে। গতিকে তেনেকুৱা হ'ব নালাগে মই ভাবোঁ। আগৰ আমাৰ যি পৰম্পৰা, আগতে যেনেকৈ ভাগৱত পাঠ হৈছিল তেনেকৈ হৈ থাকক। অসমৰ যিবিলাক কলা কৃষ্টি সেইবোৰ জীয়াই থাকক। আমাৰ যি পৰম্পৰা সেয়া সদায় আদৰ্শ হৈ ৰওক। ভিডিঅ'বোৰ চাই যদি ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি আপুনি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়া ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক। আকৌ লগ পাই থাকিম ভাল ভাল ভিডিঅ'ৰ সৈতে। জয় আই অসম।